Hello guys, welcome to my new video. আজি আমি চ্যালেঞ্জ কৰিবলৈ আহিছো। এই মানে মুখ পুৰা মাথাটো গৰম কৰি দিছে চ্যালেঞ্জ ভিডিও বনাও বলা বুলি। ইজিতে পোৱা গৈছে হেতু লৈ আমি ভিডিওটো লৈ আহিছো আৰু আপোনালোকে হেখলৈকে চাব বুলি আশা কৰিছো। তো গাইস আজি আমাৰ এই চ্যালেঞ্জটো বহুত ধমাকেদাৰ হ'ব। আপোনালোকে হেখলৈকে চাই থাকিব। নহলে ভিডিওটো ষ্টাৰ্ট কৰি দিও, আপোনালোকে হেখলৈকে চাই যাব, তেতিয়াহে গম পাব কোন হাৰে কোন জিকে, হয় নাই? তেনেহলে ষ্টাৰ্ট কৰি দিও নেকি? কলপাতত ভাত লৈ লৈছো আৰু এফালে কুকুৰা মাংস, এফালে দাইল, বইল দাইল, তেল চেল নাই মৰা, এফালে কচু, তাৰপিছত মানিমুনি, ভেদাইলতা আৰু মিক্স আছে, আৰু এফালে পিঁয়াজ লৈ লৈছো, এফালে আচাৰ, জলকীয়া, নিমখ, আৰু এইখন পাতত তেনেকৈ আৰু আৰম্ভ কৰো খাবলে। 1 2 3 গো। গৰম হৈ আছে দেই। গোন্ধটো মজাই আহিছে ন? চিকেন বঢ়িয়া লাগিছে খাই। ৰখা নিয়ম নাই। টেষ্টি হৈছে ন খাবলৈ? আপোনালোকৰ বাৰু খাবলৈ মন গৈছে নেকি? কুকুৰা মাংস এয়া কি লাগে? আচলতে সৰু ছোৱালী যে মোবাইলবিলাকত চেলেঞ্জ ভিডিঅ'বোৰ চাই থাকে, খোৱা চেলেঞ্জবোৰ, সেইকাৰণে বনাবলৈ মন গ'ল আৰু। অকল চেলেঞ্জ ভিডিঅ' বনালে নহ'ব, চব ফিনিছ কৰি খাব লাগিব। ভাজি অকণমান মাংস ভাজি সদায়তো কাঁহীত খাই থাকোঁ ন, কলপাতত খাই ভাল লাগে। দাইল লৈ লওঁ। যোনটো নহয় খা দে। চব খাবি। সেইটো বহুত টেকা, তিতা নহয় খাবলৈ মই। কচুহে হয়। চব খাব লাগিব। দিয়া দেখিছোঁ নহয় মই। চব খাব লাগিব। দাইল নাখালে তুমি নাখাবা। হাৰি দে। কচুখিনি কোনে খাব? নোৱাৰো এইখিনি খাবলৈ। সেইটো কথা, মইতো চব ফিনিছ কৰিলোঁ, মোৰ একোৱেই নাই। মই ফাৰ্ষ্ট। Winner is Dishti. নহয়, বহুত খাই দিলোঁ দেই। পানী আছে নিয়ে। তো গাইস বহুত টেষ্টি আছিলে। ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। পুনৰ এটি নতুন ধুনীয়া ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে বাই বাই।